Hello everyone, good morning. So মই আপোনালোকৰ গেষ্ট কৰিব পাৰিছিনে মই আজি কৰবাৰ বেলেগত আছো আপোনালোকে গেষ্ট কৰক তো মই মাত্ৰ দিছো এতিয়া হৈছে 9:30 9:30 পাৰ হৈ গ'ল চাগে এতিয়া তো মই উঠিলো এতিয়া মানে ব্ৰাছ কৰাই নাই তো ভাবিছো মই আজি মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰো তো এতিয়া মই যাম ব্ৰাছ কৰিবৰ কাৰণে তো চাই থাকিব আৰু গেষ্ট কৰিব মই ক'ত আছো ঠিক আছে তেলে বলক আজি দিনটো মই ষ্টাৰ্ট কৰো এয়া হৈছে কলমৌ শাক তাৰপিছতে এয়া হৈছে সৰু সৰু মাছ নদীৰ পৰা অনা মাছ জাল মাৰি পোৱা মাছ মই সৰু মাছ খাই বহুত বেছি ভাল পাওঁ তো মই আছোঁ ঘৰত দেউতাই আনিলে বহুত ভাল পাওঁ সৰু মাছ খাই আৰু তাতে লোকেল মাছ হয় তো এতিয়া মই মানুহজনৰ লগত ঠাইলৈ ফুৰিবলৈ আহিছোঁ ক'ত আহিছোঁ বাৰু মই আপোনালোকক জনাই আছোঁ তাৰ লগতে আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু কমেণ্টত জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে তো বলক মোৰ লগত ক'ত যাওঁ আপোনালোকক লৈ যায় তো আমি যাব ওলাইছিলোঁ হাজো মন্দিৰত কিন্তু সেইটো চাই বৰষুণ দিলে সেইবাবে আমি নগ'লোঁ এতিয়া যাবলৈ ওলাইছোঁ আমি বেলেগ এঠাইলৈ তো আমি ক'ত যাম আপোনালোকক দেখাই আছোঁ তো ভিডিঅ'টো স্কিপ নকৰিব আৰু চাই থাকক অঁ সেইকাৰণে আহিছে তলৰ খোজকাঢ়ি যায় নেকি একদম তলৰ মানে হেৰি কৰি ভিডিঅ' বনাব লাগে হ'ব দে তাত এইমছ বনাই আছে আমাৰ এইফালৰ পৰা কিন্তু একেবাৰে ওচৰ হ'ব আমি এনেকৈ জলাহৰ ৰাস্তাৰে আহি পাওঁতে মানে এইমছখন পোৱা যাব ইয়াতে বাকী গুৱাহাটীৰ পৰা সেইফালে আহিলে গৌৰীপুৰীতে সোমাব পাৰিব তো এয়া আমি গৈ আছো এতিয়া ৰাস্তাটো মানে বহুত বেছি বেয়া হয় ৰাস্তা ক'ত চিনবা এইটো ক'ত থাক ঘূৰি থাকিম কেলৈ গ'বি ঠেলবি তো ৰাস্তাটো বহুত বেছি বেয়া হৈছে তো অসুবিধা হয় অকণমান যিহেতু মানে গাঁৱৰ মাজতে গৈছে ৰাস্তাটো বহুত মানে সৰু আৰু ঠেক হয় তো ৰাস্তাটো বনাবলগীয়া হৈছে আৰু এইটো যিহেতু মানে জালুকবাৰী সমষ্টিৰ ভিতৰতে হয় তো তাৰপিছতে আছে এইফালে চাম মন্দিৰটো আমি পালেই গৈ এতিয়া তো আমি এতিয়া মন্দিৰটো পালোহে আমি পাই গ'লো ডিগেশ্বৰী মন্দিৰ এতিয়া পাই গ'লো আমি ডিগেশ্বৰী মন্দিৰ এতিয়া যাওঁ ওপৰলৈ তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকক
এতিয়া যাম আমি এনেকৈ চিৰি বগাই বহুতবিলাক বান্দৰ, বহুত বেছি বান্দৰ। ইয়াত আছোঁ পুৰা বান্দৰ। আচলতে মন্দিৰবিলাকত বান্দৰ থাকে। ইহঁতে ভয়ছো নকৰে কাকো না। দেখিছেনে বান্দৰটো এনেকে পোৱালিটো দাঙি লৈ গৈছে। বা বহুখিনি আৰু ওপৰত উঠিব আছে। তো আমি ইয়াত গৈ আছো। তো এতিয়া আৰু আমি ভিতৰত সোমাব পৰা নাই, যিহেতু লকডাউন হয়, ইমান হেৰি কৰা নাই। তো সেয়েহে আমি ইয়াৰ পৰা আচলতে ৰিটাৰ্ণ যাব লাগিব। তো আমি এতিয়া ৰিটাৰ্ণ যাওঁ। তো চাই থাকক ভিডিঅ'টো। এই হ'লে চাওক বান্দৰ। ইয়াতে বহুত বেছি বান্দৰ আছে, তাৰপিছত তো এতিয়া যাম আমি তলত। এতিয়া আমি আহিলো মন্দিৰৰ পৰা। তো এতিয়া তলত গৈ আছো। তাতে বাইকখন আছে। তাৰপিছত আমি ঘৰত যাম, আপোনালোকক দেখাই থাকিম। তো ভিডিঅ'টো চাই থাকক আগলে। আগতে আহিছে বহুতবাৰ, এনে কৈছে আগতে অহা নাই, সৰুতে আহিছে। গুগল মেপ চাই আহিছো আমি। তাৰপিছত কৈছে আগতে আহিছে। মিছা কথা কৈছে। আচ্ছা, হয় নেকি? তো এতিয়া আমি গৈ আছো তলত। এতিয়া আৰু বেছি চিৰি নাই, ওপৰৰ পৰা আহিলো ইমানকেইটা চিৰি বগাই। তো এতিয়া আমি গৈ পাম তলত। তো ইয়াতে বহুত বেছি বান্দৰ আছে, বহুত বেছি। এটা বান্দৰে কি হৈছে, মোৰ মোবাইলটো লৈ গৈছে। মই থৈ দিছিলো, বান্দৰটোৱে লৈ গৈছে, পেলাই দিছে মোবাইলটো যে একো নহ'লে। তো এতিয়া আমি তলত পামেই। এতিয়াও ইয়াতে আছে বান্দৰ। তো লগ পাইছো অলপ পিছত আপোনালোকক। মোৰ মানুহজনে লাজ কৰে, সেইবাবে আহি আছে। মোক কৈছে তুমি আগতে যোৱা, মই লাহে গৈ আছো। তো এতিয়া তল পালোহে। পুৰা ঘামি চামি গৈছে একদম একেবাৰে। মন্দিৰৰ পৰা আহি আৰু ভিডিঅ' বনোৱা নহ'লে। তো এয়া হৈছে আমাৰ আজি ৰাজুৰ বাৰ্থডে আছিলে। তো অকণমান ভিডিঅ' বনালোঁ আৰু আপোনালোকক দেখাই দিলোঁ। তো আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।